নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকাই মোৰ ইউটিউব চেনেল জিয়ান হেণ্ডচাম বয় লাইফষ্টাইলৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি জিয়ানক ঘৰতে কেনেকৈনো থেৰাপি কৰাওঁ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে সকলোখিনি দেখিবলৈ পাব। বলক ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। তাৰ দুদিনমানৰ পৰা গাটো বেয়া হৈ আছিলে, এতিয়া অকণমান ভাল পাইছে আৰু বতৰটো ইমান ভাল নহয়, সেইকাৰণে থেৰাপি যাব পৰা নাই। জিয়ানক আমি থেৰাপিত কৰা এক্সাৰচাইজকেইটা ঘৰতো কৰিবলৈ চেষ্টা কৰোঁ। এয়া হাত ভৰি এক্সাৰচাইজকেইটা তাক 10 বাৰ কৰাই দিওঁ। জিয়ানক ফিজিঅ'থেৰাপিলৈ নিলে তাত যেনেকৈ ছাৰে তাক থেৰাপি কৰাই সেনেকৈ কৰে, কিন্তু আমি ইয়াত ঘৰত কৰাব ধৰিলে সি বেছি দিগদাৰী লগায়, মানে ঘৰত কৰিবলৈ মন নকৰে। আমি তথাপিও জোৰ কৰি হ'লেও মানে 2টামান থেৰাপি কৰি থৈ দিওঁ আৰু উপায় নাই। একেবাৰে নকৰাকৈ থৰিলেও তাৰ হাত ভৰিবিলাক টান হৈ যায় আৰু একেবাৰে নকৰাকৈ থৈ দিলে বেছি এলেহুৱা হৈ যায়, মন নকৰে। সি সৰু থাকোঁতে ফিজিঅ'থেৰাপিত নিয়াৰ উপৰিও আমি ঘৰতে দিনত 2 বাৰ কৰি দিছিলোঁ। এতিয়া 2 বাৰ কৰা দূৰৰে কথা, এবাৰ কৰিবলৈ মন নকৰে ঘৰত। জিয়ান বা জিয়ানৰ নিচিনা ল'ৰা ছোৱালীক সময় দিয়াটো বহুত প্ৰয়োজনীয়। জিয়ানক বা জিয়ানৰ নিচিনা ল'ৰা ছোৱালীক আমি থেৰাপি কৰি অনাৰ পিছত যদি আমি ঘৰত নকৰাওঁ আমাৰ একো লাভ নহয়, বা এদিন দুদিন যদি গেপ দিওঁ, থেৰাপিলৈ নিনিলেও কথা নাই, আমি ঘৰতে যদি এনেকৈ ব্যৱস্থা কৰিব পাৰোঁ তেনেহ'লে তাৰ কাৰণে বহুত লাভ হয়। এদিন গেপ হ'লে সিহঁতে আকৌ পাহৰাৰ নিচিনা হৈ যায়, এদিন দুদিন গেপ হ'লে আকৌ পাহৰি যায়, কৰিবলৈ মন নকৰে। সেইকাৰণে ঘৰতে অলপ কষ্ট কৰি হ'লেও এনেকৈ ঘৰতে কৰাৰ ব্যৱস্থা কৰি ল'ব লাগে। কঁকাল দাঙাটো 10 বাৰ কৰাই দিওঁ। জিয়ানৰ নিচিনা ল'ৰা ছোৱালী থকা সকলো পিতৃ মাতৃয়ে তেখেতৰ ল'ৰা বা ছোৱালীজনীক সদায় ফিজিঅ'থেৰাপিলৈকে থেৰাপি কৰিব নিব নোৱাৰিব পাৰে। কিছুমানে সপ্তাহত 3 দিন নিয়ে, কিছুমানে 2 দিন নিয়ে, কিছুমানে আকৌ সপ্তাহত 1 দিন নিয়ে, কিছুমানে 4 দিন নিয়ে। মোৰ এই ভিডিঅ' চাই থকা জিয়ানৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃসকলক কৈছোঁ, আপোনালোকে থেৰাপিত নিয়া দিনটোৰ বাহিৰে বাকীকেইটা দিন ঘৰতে এনেকৈ ব্যৱস্থা কৰি ল'লে ঘৰতে ধুনীয়াকৈ এক্সাৰচাইজকেইটা কৰি দিয়াত সুবিধা হ'ব। এইটো 10 বাৰ কৰাই দিওঁ। এনেকৈ দুফালে ক্ৰছ কৰাই কিনে 10 মিনিটমান বহাই ৰাখোঁ তাক। সেই উদ্ভৱটো তাক 10 বাৰ কৰাই দিওঁ। তাক এনেদৰে থিয় কৰি ধৰি ৰাখোঁ 10 মিনিটমান সময়। থিয় কৰোৱা হোৱাৰ পিছত এনেকৈ অকণমান সময় হাতী কৰাই থৈ দিওঁ। এই এক্সাৰচাইজ কৰা বলকেইটা দেখিছে নহয়, ইয়াৰে নীলা বলটো আমি জিয়ানৰ 1.5 বছৰ বয়সতে অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ। এতিয়া তাৰ 6 বছৰ, সেই বলটো 4 বছৰলৈকে তাক এক্সাৰচাইজ কৰালোঁ এই বলটোত। এতিয়া সি ডাঙৰো হৈছে, ওখ হৈছে, সেই বলটোত তাৰমানে এক্সাৰচাইজ কৰিলে পকাত লাগি যায়। তাৰ 5 বছৰ বয়সত থেৰাপি ছাৰে এই য়েল্ল' কালাৰৰ বলটো আমাক অনলাইন অৰ্ডাৰ কৰি আনি দিছে। বহুত সুবিধাজনক হয় এই বলটো। আপোনালোকে ল'ব বিচাৰিলে বলকেইটা অনলাইন অৰ্ডাৰ কৰি ল'ব পাৰিব। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছিলে নহয় আমাৰ জিয়ানক থিয় কৰাই থৈ দিয়া ষ্টেণ্ডডাল, সেই ষ্টেণ্ডডালত এতিয়া জিয়ানক থিয় কৰাই নথলেও হয়, তাক এনেকৈ আমি ৱালৰ কাষতে মানে থিয় কৰাই এইটো এক্সাৰচাইজ কৰাওঁ। আৰু আপোনালোকেও যদি এই ষ্টেণ্ডডাল বনাব বিচাৰে তেনেহ'লে আপোনালোকৰ ল'ৰা বা ছোৱালীজনীৰ হাইট অনুসৰি ধুনীয়াকৈ জোখ লৈ আপোনালোকে ষ্টেণ্ডডাল মিস্ত্ৰী হতুৱাই বনাই ল'ব পাৰিব। বহুত সুবিধাজনক হয়। আজিৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।